নমস্কাৰ, মই জ্যোতি হাজৰিকা আপোনালোকক সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইকেইদিন আমাৰ সূৰ্য দেৱতা অকণমান বেছি উগ্ৰ হৈ আছে আৰু এয়া বিয়া ঘৰ আহি পালোহি, ধুনীয়াকৈ সজাই থৈছে আৰু এইফালে আমাৰ দৰা তামোল চালি দিয়াত ব্যস্ত আৰু একেবাৰে সন্ধিয়াহে ভিডিঅ'টো কৰিছোঁ। তাৰপিছতে এয়া দৰাৰ গা ধোৱা পৰ্ব, সখী আৰু দৰা একেলগে বেৰ তলত গা ধুৱাব। আচলতে বিয়া বুলি ক'লেই কিন্তু সেই দুটা আখৰতে সীমাবদ্ধ নহয়। বিয়া হৈছে এনেকুৱা এটা প্ৰথা য'ত মাক দেউতাক দুখন ঘৰৰ আৱেগ অনুভূতি ত্যাগ কষ্ট সকলোবোৰ জড়িত হৈ থাকে আৰু সেইখিনি সৰু সৰু মুহূৰ্তবিলাকক বিশেষ কৰি তুলিবলৈকে আমি কিমান যে যত্ন কৰোঁ নহয়নে বাৰু? আচলতে যাৰ জীৱনলৈ যেনেকৈয়ে লাগিলে সেই মুহূৰ্তটো নাহক কিয়, কিন্তু সেই মুহূৰ্তখিনি সকলোৰে কাৰণে বিশেষ। আৰু ফাইনেলি আমাৰ দৰা ৰেডি হৈ গ'ল। এয়া দেখিছেনে, যাবলৈ ওলাইছে দুই সখী আৰু দৰা। এইখিনিতে আৰু এটা কথা কওঁ, আমি মানুহবোৰে যিমানেই কষ্ট ত্যাগৰ কথা নকওঁ কিয়, সীমান্তত যিসকলে দেশ মাতৃক ৰক্ষা কৰিবলৈ গৈ আমাৰ প্ৰত্যেকজন সাধাৰণ মানুহৰ কাৰণে তেওঁলোকে নিজৰ বুকুত ডাঠ কৰি থিয় হৈ থাকে, তেওঁলোকৰ কাৰণে কিন্তু আমি সদায় কৃতজ্ঞ হ'ব লাগে। মাতৃভূমিক ৰক্ষা কৰিবলৈকে আমাৰ সাধাৰণ মানুহক ইমান বিপদৰ পৰা ৰক্ষা কৰিবলৈকে যে তেওঁলোকে কিমান কষ্ট ত্যাগ কৰি আছে নহয়নে বাৰু? জীৱনৰ সকলোবোৰ ৰং ৰূপ মোহ মায়া ত্যাগ কৰি কেৱল মাত্ৰ দেশ মাতৃক ৰক্ষা কৰিবৰ কাৰণে আমাৰ বিনিদ্ৰা আৰু আমি সাধাৰণ জনতাই কিন্তু সদায় মনত ৰাখিব লাগে আৰু তেওঁলোকৰ কাৰণে শ্ৰদ্ধা মানুহৰ কাৰণে তেওঁলোকে নিজৰ বুকুত ডাঠ কৰি থিয় হৈ থাকে, তেওঁলোকৰ কাৰণে কিন্তু আমি সদায় ঘৰৰ নাচনী কৃতজ্ঞ হ'ব লাগে। মাতৃভূমিক ৰক্ষা কৰিবলৈকে আমাৰ সাধাৰণ মানুহক ইমান বিপদৰ পৰা ৰক্ষা কৰিবলৈকে যে তেওঁলোকে কিমান কষ্ট ত্যাগ কৰি আছে নহয়নে বাৰু? জীৱনৰ সকলোবোৰ ৰং ৰূপ মোহ মায়া ত্যাগ কৰি কেৱল মাত্ৰ দেশ মাতৃক ৰক্ষা কৰিবৰ কাৰণে ওলাই যায় আৰু আমি সাধাৰণ জনতাই কিন্তু বহু সময়ত তেওঁলোকক পাহৰি পেলাওঁ। সাধাৰণ মানুহৰ কাৰণে তেওঁলোকে নিজৰ বুকুত ডাঠ কৰি থিয় হৈ থাকে, তেওঁলোকৰ কাৰণে কিন্তু আমি সদায় কৃতজ্ঞ হ'ব লাগে। মাতৃভূমিক ৰক্ষা কৰিবলৈকে আমাৰ সাধাৰণ মানুহক ইমান বিপদৰ পৰা ৰক্ষা